Good morning. Assalamu alaikum. Hey everyone, welcome back to my YouTube channel. I hope আপোনালোকে ভালে আছে আৰু আমিও ভালে আছো আৰু ইফালে চাই আছে দানি টপনি গল আৰু মই মোৰ কামখিনি জলদি কৰি লৈ আছো আৰু ইফালে দানিৰ কিছুমান ড্ৰেছ আছে সেইবিলাক ভালকে ঠিক কৰি ললো আৰু ইফালে মই পিলোখিনি কভাৰ চেঞ্জ কৰি আছো যেহেতু বহুত লেতেৰা হৈছে আৰু বেডশিটখন মই অলপ আগতে চেঞ্জ কৰিছিলো আৰু এটাকে চাবচোন ৰুমখন যেতিয়া পৰিষ্কাৰ থাকে তেতিয়া মনটো ভাল লাগে আৰু যিমানে বেমাৰ নহওক কিয় তথাপিও মানে ৰুমখনৰ মানে আশে-পাশে পৰিবেশটো ক্লিন দেখিলে অটোমেটিকলি বেমাৰ নাইকিয়া হৈ যায় অলপ হলো এইটো সাগে সবৰে হয় আৰু আমাৰ বোৱাৰী মানুহতো জানে যিমান মানে দিনটোত যে কিমান কাম ওলায় এটা বিটা ওলাই থাকে আৰু বাচ্চা থাকিলে তো কবই নালাগে হেতুটো সকলোৱে জানে আৰু যেহে মই এতিয়া বেলেগ কাম কৰিবলৈ যাম আৰু ইফালে মই পিলোখিনি দি দিলো এনেকৈ যাতে তাই মানে বাগৰি পৰি না যায় আৰু ইফালে মই মিষ্টাৰে যেহেতু মোৰ স্কুটিখন লৈ গৈছে আৰু মিষ্টাৰৰ বাইকখন এৰি থৈ গৈছে ইফালে ভাবিলো যে চাবিটো মই যাতে মানে থৈ দিও যাতে বিচাৰাব নালাগে নহলে তো বিচাৰি এনেকুৱা হৈ যায় কেতিয়াবা চাবি বিচাৰি আমি মানে একদম মানে মুডটো একদম মানে গৰম হৈ যায় তথা বিচাৰি নাপাও আৰু ইফালে মানে পৰ্দাৰ কাপোৰখন মই এনেকৈ দি দিলো যাতে পোহৰটো যাতে তাই মানে চকুত নপৰে বেবিত আৰু চাবচোন মানে চকুত মানে ঘুম টোপনি গলে মানে পোহৰ পৰিলে কিবা মানে ঘুম টোপনি মানে গৈ শান্তি নালাগে তো সেইকাৰণে ভাবিলো এইখানে মই ঠিক এনেকৈ দি দিলো আৰু এটা কথা জানে না গাইস কিছুদিন মানে আগত দানিত ইমানে বেমাৰ আছিলে তো ডক্টৰক দেখুৱা কিছুমান মেডিচিন দি দিছিলে সেইবিলাক শেষ পাইছে বাস এটা ভিটামিনে আছে তো ভিটামিনটো খুৱাব লাগিব যেটো তাই খাব নখোজে সেইকাৰণে ডক্টৰে দি দিলে আৰু সেইকাৰণে সন্মুখত আনি থৈ দিলো যাতে মই মানে যাতে পাহৰি না যাও যাতে খুব বড় সেইভাবে মানে পানী চানি আনি ৰেডি কৰি ৰাখি দিলো আৰু মই ইফালে চাইছেনে তো এইটো মই অলপ মানে ভাবি আছো যে মানে ইয়াত মানে শিলবিলাক যে মই দি দিছো মানে বেছি মানে ঘন হৈছে তো অলপ মই ইয়াৰ পৰা শিল উঠাই লৈ আছো অলপ মানে এইখিনি মানে পাতলকে মানে শিলবিলাক ইয়াত মানে একচুয়ালি কব খুজো যে মানে শিলবিলাক ইয়াৰ পৰা উঠাই দি দিম অলপ ৰাখিম মানে যেটো বেছি মানে ডাঠ হৈ গৈছে শিলবিলাক এটা থৈ দিয়া তো অলপ উঠাই ললো তো এইটো মই কিছু আগতে ৰিপৰ্টিং কৰিছিলো এছেনা কিমান ধুনীয়াকৈ মানে হৈছে দে বহুত গ্ৰো হৈছে ন বহুত মৰম লাগে চালে আল্লাহ ইফালে চাকচোন কি হৈছে ৰাতি বহুত মানে বৰষুণ আহিছিল তাৰ ফলত মোৰ এই নয়নতৰা ফুলজোপা কেনেকৈ মানে হিলি গৈছে এইটো মানে মই ঠিক কৰাৰ কাৰণে বহুত ট্ৰাই কৰি আছো বাট ঠিক নহয় এতিয়া কি কৰা যায় ভাবি আছো তাৰ ভাবিলো যে ইয়াত কিবা মানে মাটি দিব লাগিব তাৰ পিছত চাওৰ কি কৰা যায় কেনেকৈ ঠিক কৰা যায় তো মই ইফালে মই চাকু আৰু এটা লাঠি আনিবলৈ গৈছো ভাবিলো যে লাঠি দি আগত মানে দি দিম তাৰ পিছত কেনেকুৱা হয় চাও যদি ইয়াতে লাঠি আৰু চাকু লাঠি দি যদি নহয় তেনেহলে মোক বেলেগ কিবা উপায় ভাবিব লাগিব তো আৰু আজি ৰাতি বহুত ইমানে বৰষুণ আহিছে ন একে বহুত যেতেনো ক'ব নোৱাৰো বহুত মানে আহিছে বহুত দিন মানে পিছত আগত মাজতে বৰষুণ হোৱাই নাছিল আমাৰ ইফালে আৰু ইফালে মই লাঠিডাল ইফালে দি আছো যে বান্ধি দি আছো যাতে আৰু ভালকে মানে একদম মানে যাতে হেলি না যায় তো আৰু বান্ধি দিম ৰছী দি আৰু আপোনালোকে চাই থাকক মই কি কোনো দিনটো আপোনালোক মই দেখুৱাবলৈ বহুত চেষ্টা কৰিম আৰু গাইজ যিসকলে মোৰ চেনেললৈ নতুন আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ মানে ফুল থাকিলে বহুত ভাল লাগে ন ৰাতিপুৱা উঠি মানে এনেকৈ ফুল চালে মানে মনটো ভাল লাগে আৰু মানে চাই মানে যেন এনেকুৱা এটা ফিল ভাব আহে যেটো নকে মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰো তো আৰু মোৰ কিছুমান মানে ফুল আছে সেইবিলাকো মানে ৰিপৰ্টিং কৰিব লাগিব এইবোৰ দেখুৱাম আপোনালোকৰ লগত মই কেনেকৈ ৰিপৰ্টিং কৰো তো আৰু মই এতিয়া মানে যাও ঘৰত যেহেতু দানিও মানে উঠাৰ সময় হৈছে তো আৰু গাছ ধুই একেবাৰে লগ পাই আছো গাইছলে মই কণীখিনি ফ্ৰিজত থব লাগিব নহলে গৰম দিন পৰিছে কণীখিনি বেয়া হৈ যাব আৰু ইফালে আমি গাছ ধুই আহি দানিকো ধুৱাই দিলো আৰু দানি চাইছে নে কি কৰি আছে নিজে লোচন দি দিব এই চাকচোন কেনেকৈ দি আছে আৰু মই বহুত ইমান ট্ৰাই কৰিলো যে মই দি দিও বাট মোক নিদিলে তাই নিজে দিব আৰু আৰু মই আগতে ভাবিছিলো যে ইউটিউবত এটা ভিডিও মানে জাস্ট ভিডিও শুট কৰি ইউটিউবত আপলোড দি দিলেই হয় বাট ইমান ইজি নহয় গাইস ভিডিও মানে ঘৰৰ কাম কাজ কৰি আৰু ভিডিও এডিট কৰি মানে কৰি আৰু আপলোড দি দিয়া বহুত জটিল কাম হয় গাইস তো আগত মানে ভাবিছিলো বহুত ইজি হয় বাট ইজি নহয়
আৰু ইফালে মই দুই বইনীয়ে চাওকচোন কিমান মানে দুষ্টামি কৰি আছে আৰু ইফালে দানি আৰু দানি দেউতাই গ'ল দানি ডাঙৰ আণ্টিৰ ঘৰত আৰু ইফালে মোক বহুত ভোক লাগিছে ভাত খাবলৈ মন নাযায় ভাবি আছোঁ কি খাওঁ তো ইয়াকে লৈ আহিলোঁ এয়া হ'ল মুড়ি কলো আৰু গাখীৰ গাইজ এনেকৈ খাই চাবচোন বহুত টেষ্টি হয় মই এনেই কোৱা নাই দেই আপোনালোকে প্ৰেক্টিকেল মানে খাই চাব আৰু ক'ব এতিয়া মই গৈ আছোঁ আমাৰ মানে বাগানত একচুৱেলি বাগান মানে ফ্ৰুটৰ বাগান হয় ইয়াত বহুত কিবা কিবি আছে জাষ্ট আজি মই আপোনালোকক দেখুৱাব লৈছোঁ আমাৰ ব্লেকবেৰী তো এই বেলেগ ইফালে চাওকচোন ৰ'ব এয়া মেংগো এটা মেংগো এটা নহয় দুটা হয় বস্তু বহুত সৰু হয় আৰু মোৰ এই ব্লেকবেৰীৰ বাগানখন হয় এইখনে হয় গাইজ এইখন হয় আমাৰ ঘৰৰ ফ্ৰুট গাৰ্ডেন আৰু প্ৰথমতে কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই আছোঁ বহুতে হয়তো জানে বাট কিছুমান নাজানিব পাৰে যেনেকুৱা ফৰ এক্সাম্পল মইয়ে আগতে নাজানিছিলোঁ যে এইটো কেনেকুৱা হয় কেনেকৈ মানে প্ৰথম ষ্টেপ কেনেকুৱা হয় সেয়া আৰু মোৰ নিচিনা বহুত আছে প্ৰথমতে এনেকুৱা এটা ফুল আহিব চাওক তাৰপিছত এনেকুৱা হ'ব তাৰপিছত এনেকুৱা অলপ ডাঙৰ তাৰপিছত অলপ এনেকৈ পকিব তাৰপিছত এনেকুৱা চাওক কিমান ৰেড হৈছে এইটো তাৰপিছত চাওঁ ইয়াৰ পিছত ইয়াত নাইয়ে নেকি কিজানি এতিয়ালৈকে কালি উঠাইছিলোঁ একচুৱেলি ৰ'ব মই তথাপিও মই দেখুৱাই চেষ্টা কৰি আছোঁ বাট ইয়াত চুঙাৰী বহুত আছে তে গাইছে সৰি ফ্ৰেণ্ডছ দেখুৱাব নোৱাৰিলোঁ নেক্সট ব্লগত নিশ্চয় দেখুৱাম এয়া আৰু মোৰ সৰু সুৰা ফ্ৰুটৰ গাৰ্ডেন কেনে লাগিল ক'বচোন গাইজ আৰু আছে কিবা কিবি ফ্ৰুটৰ গাৰ্ডেন আছে দেখাম মই নেক্সট ব্লগত আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ যিহেতু আপোনালোকৰ মানে হেল্প কৰিলেহে মই আগুৱাই যাব পাৰিম মাজতে কি হৈছিল বহুত দিন মই ভিডিঅ' দিব পৰা নাই বাট এতিয়ালৈকে চেষ্টা কৰিম যে মই ডেইলি যাতে ব্লগ দিব পাৰোঁ আৰু আল্লাহ হাফিজ বাই বাই